অসমৰ মৰিগাঁও জিলাত মহিমা মণ্ডিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৰু পবিতৰা অভয়াৰণ্যৰ পৰা কিছু কিলোমিটাৰ আঁতৰত অৱস্থিত মায়ং এখন শান্ত সৰল গাঁও। মায়ং উন্নয়ন খণ্ড আৰু পঞ্চায়তৰ অন্তৰ্গত এই গাঁওখনক পূৰ্বে ব্লেক মেজিক বা ক'লা যাদুৰ দেশ বুলি আখ্যা দিয়া হৈছিল। এই ঠাইখন ৰহস্যময় আৰু ইয়াক লৈ দীৰ্ঘদিন ধৰি বিভিন্ন অলৌকিক কাহিনী মানুহৰ মুখে মুখে চলি আহিছে। কিন্তু ইয়াৰ বাস্তৱতা বহু গভীৰ আৰু অধিক সৌন্দৰ্যমণ্ডিত। কল্পকাহিনী আৰু লোকবিশ্বাসৰ আওতা পাৰ হৈ ইয়াত উজলি উঠে এক প্ৰাচীন প্ৰজ্ঞাৰ ঐতিহ্য, য'ত আছে চিকিৎসা পৰম্পৰা, আৰোগ্য প্ৰদানকাৰী জ্ঞান আৰু প্ৰকৃতিৰ সৈতে গভীৰ সহাৱস্থান। আজি আমি আপোনাক কুসংস্কাৰৰ ঊৰ্ধত উঠি এখন প্ৰগতিশীল সমাজৰ মাজলৈ লৈ যাব বিচাৰিছোঁ, য'ত তিৱা, কাৰ্বি, বড়ো, মিচিং, সোণোৱাল কছাৰী, টাই আৰু ৰাভা আদি থলুৱা জনগোষ্ঠীৰ সংমিশ্ৰণত অসমৰ বৰ্ণিল জাতিগত মিলনৰ প্ৰতিফলন দেখা যায়। এই সমাজত জৈৱ বৈচিত্ৰ্য, পৰম্পৰাগত চিকিৎসা আৰু থলুৱা জ্ঞান আজিও প্ৰজন্মক্ৰমে সজীৱ হৈ আছে। মায়ং অঞ্চলৰ জৈৱ বৈচিত্ৰ্যৰ এখন সমৃদ্ধ ক্ষেত্ৰ, য'ত আছে জলাশয়, অৰণ্য, ঔষধি উদ্ভিদ আৰু নানা প্ৰজাতিৰ বন্যপ্ৰাণী। তথাপিও ইয়াক অনন্য কৰি তুলিছে মায়ংবাসীৰ প্ৰজন্মজুৰি চলি অহা সেই প্ৰয়োগসমূহ, যাক আজি আমি পৰম্পৰাগত জ্ঞান বুলি কওঁ। এই জ্ঞান লিখিত নহয়, কিন্তু জীৱনধাৰাৰ গভীৰ অংশ। কোনটো পাতে কি ৰোগ আৰোগ্য কৰে, কেতিয়া নদীত মাছ ধৰাটো অনুচিত, এইসমূহ জ্ঞান পাঠ্যপুথিৰ পৰা নহয়। এইসমূহ আহিছে জীৱনৰ অভিজ্ঞতা আৰু পূৰ্বপুৰুষৰ পৰা উত্তৰাধিকাৰ সূত্ৰে প্ৰাপ্ত শিক্ষাৰ পৰা। আৰু এই জ্ঞান ব্যৱস্থাৰ কেন্দ্ৰবিন্দুত আছে মায়ঙৰ নাৰী সমাজ। মায়ঙত নাৰীসকলে দীৰ্ঘদিন ধৰি শুশ্ৰূষাকাৰী, আৰোগ্যকাৰী আৰু ঔষধি উদ্ভিদৰ সংৰক্ষকৰ ভূমিকা পালন কৰি আহিছে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে প্ৰবাহিত এই পদ্ধতিসমূহ কোনো মায়া নহয়, ই পৰম্পৰাৰ আৱৰণত থকা বিজ্ঞান। চিনাকি হওক মায়ঙৰ এজন স্থানীয় পৰম্পৰাগত চিকিৎসক শ্ৰীযুত প্ৰবীণ শইকীয়াৰ সৈতে। তেওঁৰ চিকিৎসা পদ্ধতি স্থানীয় গছ, মূল আৰু প্ৰাকৃতিক উপাদানৰ গভীৰ জ্ঞানৰ ওপৰত আধাৰিত। গছ লতা বস্তুবিলাকৰ পৰা এনেকুৱা ঈশ্বৰৰ সৃষ্টি। একোডাল গছ এনেকুৱা আছে, সেইডাল গছৰ শিপাডাল উঠাই আনিব লাগে, কাৰোবাক খুৱাই দিলে বশীকৰণ হয়। আৰু এনেকুৱা একোডাল গছ আছে, সেইডালৰ শিপা উঠাই আনি পেলাই মানুহক খুৱাই দিলে মানুহজন মৰি যায়। উঠোৱাৰ নিয়ম কিছুমান আছে, কিছুমান কথা ক'ব লাগে, কৈ পেলাই উঠাব লাগে। ঠিক তেনেকুৱা গছৰ লগত, তৰুতৃণৰ লগত মন্ত্ৰৰ শক্তিটো বিশেষভাৱে জড়িত। তাৰ যেনেকৈ লাও গছ এডাল এখন হাই নহ'লে বা চাং এখন নহ'লে ফল দিব নোৱাৰে, ঠিক তেনেকুৱা মন্ত্ৰটো কিবা গছ তৰুলতা দ্ৰব্যবিলাক নহ'লে এইবিলাক শক্তি প্ৰদান কৰিব নোৱাৰে। যেনেকুৱাকৈ বাঘ আছে, বাঘৰ গাখীৰৰ পৰা কি বস্তু হয়, এইটো প্ৰজাতি ধৰ অৰণ্যত পোৱা যায়। আৰু তেনেকুৱা ফেঁচা, এইবিলাক হ'ল মানে প্ৰাকৃতিক বস্তু। আৰু গছবিলাকো তেনেকুৱা প্ৰাকৃতিক। তেওঁৰ প্ৰত্যেকডাল গছতে প্ৰত্যেকটা শক্তি বেলেগ বেলেগ আছে। এডাল গছত এটা ঘ্ৰাণ পায়, সেই ঘ্ৰাণডাল চব গছতে নাই। যেনে চন্দনৰ গছৰ এটা ঘ্ৰাণ বেলেগ আৰু তুলসী গছৰ ঘ্ৰাণ বেলেগ, তেনেকুৱা বনচুমৰ ঘ্ৰাণ বেলেগ। প্ৰত্যেকটা গছত ঠিক তেনেকুৱাকৈ শক্তিবিলাকো প্ৰকৃতিত প্ৰভু ভগৱন্তৰে সৃষ্টি, তেওঁৱে সৃষ্টি কৰি পেলাই শক্তিবিলাক তাতে দি থৈছে। গতিকে সেইবিলাক আহৰণ কৰিছে ঋষিমুনিসকলে, যোগজ্ঞান কৰি কৰি সেইবিলাক বস্তু আহৰণ কৰি লৈছে। এই আহৰণবিলাক লিপিবদ্ধ হিচাপে বা লোকামুখ হিচাপে প্ৰচলিত হৈ আহিল। আৰু সেই বস্তুবিলাক আজিলৈ আছে, কিছুমান বস্তু লুপ্ত হৈ গ'ল। যিডাল গছৰ পৰা আজি এতিয়া মেডিচিনবিলাক, এল'পেথিক মেডিচিনবিলাক সৃষ্টি কৰি আছে, ক'ৰ পৰা হয়? গছৰ পৰাই হয়, গছৰ গুটিৰ পৰা হয়, গছৰ শিপাৰ পৰা হয়। সেইটো হ'ল আজি হ'ল মানে বিজ্ঞানৰ যুগ। এইটো আছিল আমাৰ আগেৰ প্ৰাকৃতিকৰ পৰা যিটো বস্তু লয়, সেইটো বৈদিক যুগ। এই বৈদ্য ধনন্তৰী শক্তিৰ পৰা তেওঁলোকে সাধনা কৰি কৰি বস্তুবিলাক পাইছিল। সেইমতে এই বস্তুটো আজিলৈ চলি আহিছে আৰু ভৱিষ্যতলৈ চলি থাকক বুলি মই আশা কৰোঁ। বেমাৰকে
বনৌষধিৰ দ্বাৰা তন্ত্ৰমন্ত্ৰৰ দ্বাৰা ঠিক কৰিব পাৰি। কিছুমানে বিশ্বাস নকৰে, বিশ্বাস নকৰি এইবিলাকক অৱহেলা দিয়ে। কিন্তু আজিকালি মই যি দেখিছোঁ মোৰ এই জীৱনৰ ভিতৰত, যিবিলাক ডক্টৰে ভাল কৰিব নোৱাৰে, তেনেকুৱা এনেকুৱা সাধাৰণ বেমাৰ এটা আছে, মানুহজন এনেই ভাল, মাহিলী হ'লে ইমান পেটৰ বিষ হয়, ইমান পেট কামোৰে, বাচ্ছাও হ'ব নোৱাৰে, আৰু সেইটো আৰু মানুহজনেও ক্ৰমান্বয়ে বেছি দুখত পৰি যায়, কষ্ট পাই যায়। কিন্তু সেই ঔষধটো ডাক্তৰে কেইদিনমানৰ কাৰণে পেটৰ বিষৰ টেবলেট এটা দি পেলাই খুৱাই ঠাণ্ডা কৰি ৰাখিব, কিন্তু আমি কিন্তু জ্বৰ একেবাৰে জ্বৰ সৈতে চাফা কৰি দিব পাৰোঁ, আৰু সেইটো চাফা নকৰাকৈ বাচ্ছাও হ'ব নোৱাৰে। এনেকুৱা পৰ্যায়বিলাকৰ ইয়াতে হয়। এই চিকিৎসকসকলে কিছুমান জীৱননাশক ৰোগ আৰু আঘাতো আৰোগ্য কৰিব পাৰে বুলি দাবী কৰে। বিভিন্ন ধৰণৰ অসুখত ভোগা ৰোগীয়ে এনে বহু চিকিৎসকৰ ওচৰত উপশম লাভ কৰিছে। উল্লেখযোগ্য বিষয় এইটো যে এই ধৰণৰ বহু চিকিৎসা আধুনিক গৱেষকৰ দ্বাৰা স্বীকৃত আৰু ইয়াৰ কাৰ্যকাৰিতাও প্ৰমাণিত হৈছে। এই নাৰীসকল কোনো মায়াবী শক্তিৰ অধিকাৰিণী নহয়, বৰঞ্চ তেওঁলোক বনাঞ্চলৰ উদ্ভিদবিদ, ঔষধ বিশেষজ্ঞ আৰু চিকিৎসক। প্ৰসিদ্ধ এক চিকিৎসা পদ্ধতিত এজন চিকিৎসকে কাঁহৰ থাল ব্যৱহাৰ কৰি বিষ নিৰ্ণয় কৰে। মন্ত্ৰোচ্চাৰণৰ মাজেৰে সেই থাল শৰীৰত লগাই দিয়া হয় আৰু বিষৰ স্থানত থালখন লাহে লাহে লাগি ধৰি বিষ উপশম কৰে বুলি কোৱা হয়। চিকিৎসকসকলে সাপৰ দংশন আৰু আন গুৰুতৰ অৱস্থাটো মন্ত্ৰ আৰু ঔষধি উদ্ভিদেৰে নিৰাময় কৰিব পাৰি বুলি দাবী কৰে। প্ৰকৃতিৰ প্ৰতি এই শ্ৰদ্ধাই মায়ঙৰ জীৱনশৈলীৰ পৰিচয় দাঙি ধৰে। মানুহৰ প্ৰাকৃতিক সম্পদৰ শোষণকাৰী ব্যৱহাৰৰ বিপৰীতে ইয়াৰ লোকসকলে সন্তুলনত বিশ্বাস কৰে। ইয়াৰ পবিত্ৰ বনাঞ্চলসমূহ সুৰক্ষিত কৰি ৰখা হয় আৰু কোনো ধৰ্মীয় ৰীতি নীতি বা পৰম্পৰা পালন নকৰাকৈ কেতিয়াও গছ কটা নহয়। বাহিৰৰ দৃষ্টিত এই বিশ্বাসসমূহ অদ্ভুত বা অলৌকিক লাগিব পাৰে, কিন্তু এইবোৰৰ মাজতে পৰিস্থিতিতন্ত্ৰৰ গতিশীলতা, উদ্ভিদ প্ৰাণীৰ সম্পৰ্ক আৰু বহন ক্ষমতাৰ এক উন্নত বুজাবুজি অন্তৰ্নিহিত হৈ আছে। তাৰ আগ কেইটামান উঠাই আনিব লাগিব, মানে হয়তো 5টা হয়তো 7টা আনি পেলাই মানে অকণমান সাধাৰণ নিমখে মোহাৰি লৈ কপালত এনেকৈ যেইটা আগ উঠাই আনো আৰু যেইটা আগ উঠাই লওঁ, এবাৰ এনেকৈ একে উশাহ নোলোৱাকৈ এনেকৈ ঘঁহি দিব লাগিব। তাৰপিছত নাকত দিব লাগিব, তাৰপিছত আকৌ পিঠিত ৰাজহাড়ডালত ওপৰৰ পৰা তললৈ টানি দিব লাগিব হেৰি কৰি পেলাই। তাৰপিছত সেই বস্তুটো দিয়া হোৱাৰ পিছত চালি, আমি চালি কওঁ, ঘৰৰ চালি, য'ত নেকি ৰ'দ পৰে, যিমান সোনকালে ৰ'দ পৰে সেই ৰ'দত দলিয়াই থ'ব লাগিব। বস্তুটো যিমানে শুকাব সিমানে আৰাম পাব। মানে মাজে মাজে মূৰ বিষালে আৰু যেতিয়া নাকৰ সুৰসুৰণি উঠে আৰু নাকেৰে তেজ ওলায় চৰ্দিৰ লগত, তেতিয়া মই বৰমাৰ ওচৰলৈ আহোঁ আৰু বৰমাই এটা বনৌষধি দিয়ে, কপালত লগাই দিয়ে, নাকত দিয়ে, পিঠিৰ পাছফালে লগাই দিয়ে, আৰু তেতিয়া যেতিয়া বস্তুটো ৰসটো শুকাই যাব তেতিয়া মূৰৰ বিষটো কমে, আৰু 3 দিন লগোৱাৰ পাছত মূৰটোৰ বিষ আৰু চৰ্দিৰ লগত যিটো তেজ ওলায় সেইটো নোহোৱা হৈ যায়। আপোনাৰ হাতখন ভাঙি গ'ল, আপুনি ডক্টৰৰ ওচৰত যায়তো পৰীক্ষা নিৰীক্ষা কৰিলে গৈ, মইতো পৰীক্ষা নিৰীক্ষা কৰিব নোৱাৰোঁ, হয়। মেডিকেলত গ'ল, আপোনাৰ কোনখিনি জেগাত হাত ভাঙিল সেই কথাটো মই গম পালে বোলে এইখিনি জেগাত, তেতিয়া মই নিজৰ গাঁৱৰ যিখিনি মেডিচিন আছে এই মেডিচিনখিনি পিচি ধুই পখালি লৈ মিক্সিত পিচি তেতিয়া বান্ধি দিওঁ। বান্ধি দিয়াৰ পিছত কোনখিনি জেগাত হৈছে সেইখিনি মতে বান্ধি দিব লাগিব। কাপোৰ পাৰি দি বান্ধি দি তাত মেডিচিনটো পাক দি বা হাতে হওক ভৰিয়ে হওক ফিট কৰি থৈ দিলে, 3 দিন যদি ফিট কৰি থয় তেতিয়াহ'লে মেডিচিনখিনি যেতিয়া নেকি গাত লাগিব, লগাৰ পিছত সিয়নি পিয়নি ধৰিব, ধৰাৰ পিছত তেতিয়া টানি থাকিব ৰ'দখিনি, টানি তেতিয়া গম পাব কি মেডিচিনটো শুকাই গ'ল। তেতিয়া মেডিচিনটো উঠাই পেলাই দি আৰু নতুন মেডিচিন লগাব লাগিব। মেডিচিনটো লগোৱাৰ পিছত তেতিয়া নিজে গম পাব 2-3 দিনৰ পিছত ভৰিখন মেলিব পাৰিছেনে বা হাতখন মেলিব পাৰিছেনে, কি কৰিব পাৰিছে, তেতিয়া নিজে গম পাব। টনচুলৰ ঔষধ এটা দিওঁ, গছৰ শিপা, তাত লাগে জলকীয়া লাগিব, আদা লাগিব। তাৰ বাহিৰে জণ্ডিছৰ ঝাৰু আৰু খোৱা এটা দিওঁ, সাকুৱা। তাৰ বাহিৰে আকৌ ভৰিত ৱাটত কলগছীয়া যে হয় সেই কলগছীয়া ঔষধ এটা দিওঁ, সাকুৱাই। ইয়াত হয়, ইয়াত ৰঙা পৰি ইয়াতো বিষ হ'বও,
আমি কওঁ কলগছীয়া বুলি কওঁ। তাৰ বাহিৰে আকৌ কিছুমানৰ যে জ্বৰ উঠি অলিয়া বলিয়া বকে সেয়াৰ এটা দেং। তাৰপিছত আৰু এনে চকুৰ কিবা হান সুচ খাই চকুটো বগা পৰি যায় সেয়া বদৰ এটা দেং। তাৰপিছত আৰু এইগিলা মকুচিয়া বদৰ মাইকী মানুহ চুব নোৱাৰা হলিকে পেট বিষায় সেয়া বদৰ দেং। তাৰপিছত আৰু কাহৰ যিটো শোষণ কাহ এনে যে কাহি থাকে একো ঘেঙাৰ চেঙাৰ নলায় সেয়া বদৰ ডেং এটা। আৰু আছে বহুতখিনি। জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্য হ্ৰাস আৰু স্বাস্থ্য সংকটৰ সমাধান বিচাৰি আজি বিশ্ব উদ্গ্ৰীৱ হোৱাৰ সময়ত মায়ঙে এক আদৰ্শ প্ৰদৰ্শন কৰে, য'ত সংস্কৃতি আৰু সংৰক্ষণ একেলগে হাতত হাত ধৰি আগবাঢ়ে। মায়ঙত মায়াজালৰ লগত জড়িত অগণন কাহিনী আছে, যি মায়ং কেন্দ্ৰীয় সংগ্ৰহালয়ত সংৰক্ষিত আৰু প্ৰচলিত। তন্ত্ৰ আৰু ৰূপান্তৰৰ এনেবোৰ কাহিনী যিবোৰ ইয়াৰ লোকবিশ্বাসৰ এক অবিচ্ছেদ্য অংশ, কিন্তু প্ৰকৃত ৰহস্য যেন আন ক'ৰবাত নিহিত হৈ আছে। ই নিহিত হৈ আছে ইয়াৰ লোকসকলৰ, বিশেষকৈ মহিলাসকলৰ সেই দক্ষতাত, য'ত তেওঁলোকে জৈৱ বৈচিত্ৰ্যক কেৱল জীৱন ধাৰণৰ বাবে নহয় বৰং ব্যাধি নিৰাময়ৰ বাবে ব্যৱহাৰ কৰে। ই নিহিত হৈ আছে তেওঁলোকৰ পবিত্ৰ জলাশয় সুৰক্ষিত কৰাৰ সেই দৃষ্টিভংগী যিবোৰ পৰিভ্ৰমী চৰাইসমূহৰ আশ্ৰয়স্থল। ই সেই ভূখণ্ডত অৱস্থিত য'ত ঔষধি উদ্ভিদ গজে আৰু ইয়াৰ জ্ঞান মুষ্টিমেয় লোকৰ মাজতহে সীমাবদ্ধ। ই এনে এক দৃষ্টিভংগীত নিহিত হৈ আছে য'ত নদীক মাতৃ, অৰণ্যক শিক্ষক আৰু জীৱ জন্তুক কেৱল ব্যৱহাৰৰ সামগ্ৰী হিচাপে গণ্য নকৰি বন্ধু বা সহচৰ হিচাপে গ্ৰহণ কৰা হয়। মায়ঙৰ চিকিৎসকসকলৰ পৰম্পৰাগত জ্ঞানে বহনক্ষম সংগ্ৰহ নীতি, বাসস্থানৰ জ্ঞান আৰু স্থানীয় জৈৱ বৈচিত্ৰ্যক একে সময়তে আৰোগ্যকাৰী আৰু ঐতিহ্যৰূপে গণ্য কৰা সাংস্কৃতিক দৃষ্টিভংগীৰ জৰিয়তে সমাজভিত্তিক সংৰক্ষণৰ পথ দেখুৱাব পাৰে। অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ দ্বাৰা গঠিত মায়ং আঞ্চলিক পঞ্চায়ত জৈৱ বৈচিত্ৰ্য পৰিচালনা সমিতিয়ে এই থলুৱা জ্ঞানক অতীতৰ অৱশিষ্ট নহয় বৰং ভৱিষ্যতৰ দিশ নিৰ্দেশক বুলি স্বীকৃতি দিছে। সেয়েহে এই অমূল্য জ্ঞান নথিভুক্তকৰণ, সংৰক্ষণ আৰু সহায়ৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। পৰম্পৰাগত চিকিৎসকসকলক প্ৰশিক্ষণ, স্বীকৃতি আৰু সমাজভিত্তিক সংৰক্ষণত তেওঁলোকৰ পৰিৱেশ জ্ঞান ব্যৱহাৰৰ জৰিয়তে শক্তিশালী কৰাৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। আমি বিচাৰোঁ মায়ঙৰ কাহিনী ক'লা যাদুৰ গাথা হিচাপে নহয়, বৰং এক জীৱন্ত ঐতিহ্য, স্থিতিস্থাপক পৰিৱেশ ব্যৱস্থা আৰু সমাজ নেতৃত্বাধীন সংৰক্ষণৰ সাক্ষ্য হিচাপে কোৱা উচিত, য'ত জ্ঞানী লোকসকলে আজিও সমতা, সমন্বয় আৰু প্ৰজ্ঞাৰে জীৱন পথত অন্বেষণ কৰি আছে।